নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জানো আহক বিখ্যাত কেইজনমান অসমীয়া কবি সাহিত্যিক শিল্পীসকলৰ ছদ্মনাম। হেমচন্দ্ৰ বৰুৱাক আমি জানো ত্যাগবীৰ, মফিজুদ্দিন হাজৰিকা জ্ঞানমালিনীৰ কবি, ভূপেন হাজৰিকা সংগীত সূৰ্য, হেলধৰ ৰাজখোৱা নিজৰাৰ কবি, সত্যপ্ৰসাদ বৰুৱা নাট্য প্ৰভাকৰ, ফণী শৰ্মা নটসূৰ্য, বিনন্দ চন্দ্ৰ বৰুৱা ধনী কবি, লক্ষীধৰ শৰ্মা দেশপ্ৰাণ, হেম বৰুৱা কাব্যভানু, পদ্মধৰ চলিহা ফুলনিৰ কবি, ৰত্নকান্ত বৰকাকতি শেৱালী কবি, চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিভাৰ খনিকৰ, গণেশ চন্দ্ৰ গগৈ পাপৰিৰ কবি, তৰুণৰাম ফুকন দেশভক্ত, লক্ষ্মীনাথ ফুকন প্ৰেমৰ কবি, হীৰেণ ভট্টাচাৰ্য সুগন্ধি পখিলাৰ কবি, অম্বেশ্বৰ চেতিয়া ফুকন কবিতা কোঁৱৰ, দেৱেশ্বৰ শৰ্মা জননায়ক, পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকাৰ, বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু, নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ, অতুল চন্দ্ৰ হাজৰিকা তপোবনৰ কবি, সেউজ কোঁৱৰ পৰাগধৰ চলিহা, মহেশ্বৰ নেওগ সদস্য মহীয়ান, কৃষ্ণকান্ত সন্দিকৈ সদস্য মহীয়ান, দেৱকান্ত বৰুৱা কলংপুৰীয়া কবি, মাধৱ কন্দলী অপ্ৰসাদী কবি, কনকলতা বীৰৱালা, কৃষ্ণকান্ত সন্দিকৈ প্ৰাচ্যৰ পণ্ডিত, আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰ, ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ, ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট, সৈয়দ আব্দুল মালিক গল্প সম্ৰাট, অমিয় কুমাৰ দা লোকনায়ক, লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ বা সাহিত্যৰথী, মতিৰাম বৰা লোকপ্ৰাণ, কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি, ব্ৰজনাথ শৰ্মা অভিনয়াচাৰ্য, ভৱানন্দ ৰাজখোৱা খৰি কাইজৰ কবি, নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি, অম্বিকাগিৰি ৰায়চৌধুৰী অসম কেশৰী, ৰঘুনাথ চৌধুৰী বিহগী কবি, শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু বা মহাপুৰুষ, নীলমণি ফুকন বাগ্মী বৰ বা ককা, আনন্দ চন্দ্ৰ বৰুৱা প্ৰেম আৰু ৰদালিৰ কবি, প্ৰসন্নলাল চৌধুৰী বিদ্ৰোহী কবি, যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কবি, আনন্দীৰাম দাস বনকোঁৱৰ, আনন্দৰাম দাস বনকোঁৱৰ, দুৰ্গেশ্বৰ শৰ্মা মৰমী কবি, বিষ্ণুৰাম মেধি লৌহ মানৱ, ৰত্নকান্ত বৰকাকতি শেৱালী কবি, গজেন বৰুৱা শোণিত কোঁৱৰ, লক্ষ্মীৰাম বৰুৱা সংগীতচাৰ্য, চন্দ্ৰধৰ বৰুৱা সাহিত্যৰত্ন, দণ্ডীনাথ কলিতা ৰসাল কবি, নিৰ্মল প্ৰভা বৰদলৈ সৰস্বতী, ৰাধা গোবিন্দ বৰুৱা সিংহ পুৰুষ, পৰাগধৰ চলিহা সেউজ কোঁৱৰ, হেম বৰুৱা অসম গৌৰৱ, আব্দুল মালিক কথাশিল্পী, সত্যপ্ৰসাদ নাট্য প্ৰভাকৰ, ৰাম গগৈ প্ৰতাৰৰ কবি, হীৰেণ ভট্টাচাৰ্য প্ৰেম আৰু ৰদালিৰ কবি, আনন্দ চন্দ্ৰ আগৰৱালা বকুল বনৰ কবি। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।